ফাৰ্ষ্ট পুৰস্কৃত বিতৰণ কৰা হৈছে বাহন আৰু ছেকেণ্ড পুৰস্কাৰ ৰাতিপুৱাৰ পৰা চেষ্টা কৰিছে ষষ্ঠ আৰু নিশাভাৱে যাতে সুন্দৰভাৱে পৰিচালনা হয় চেষ্টা কৰিম পুৰস্কৃত পোৱা যায় হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল লাভজন ব্লগ ইউটিউব চেনেল আপোনালোকক স্বাগতম জনাইছোঁ আৰু মই আছোঁ বৰ্তমান বিপিন চাটৰ ককাইদেউ পুখুৰীত মাজত আপোনালোকক ভিডিঅ'খিনি দেখাবলৈ গৈ আছোঁ কিয়নো আজি হৈছে 1 অক্টোবৰ তাৰিখে ফিচিং কম্পিটিশ্যন পাতিবলৈ গৈ আছে বিপিন চাটৰ ককাইদেউৰ পুখুৰীত আৰু আপোনালোকক দেখাম বুলি মই আশা ৰাখিছোঁ আৰু এতিয়া বৰ্তমান আছোঁ মই বিপিন চাটৰ ককাইদেউৰ গাহৰি গঁড়ালত আপোনালোকে সেইখিনি পৰিৱেশ আপোনালোকে চাওক আৰু ইয়াতে হ'বলৈ গৈ আছে ফিচিং কম্পিটিশ্যন আৰু বিপিন চাটৰ ককাইৰ এখন নতুন গাহৰি ফাৰ্ম এইখিনি নতুন গাহৰি ফাৰ্ম বনাইছে বৰ্তমান আৰু ইয়াতে গাহৰি বৰ্তমান ৰখাৰ চেষ্টা কৰিব মই ব্যক্তিজনক সুধিবলৈ চেষ্টা কৰিলোঁ আৰু সেইকাৰণে আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ আৰু এইপিনে আপোনালোকে চাওকচোন জাহাজী কলৰ পুলি লগোৱা আছে বিশেষকৈ ইয়াতে হয়তো সেইখন মাটিত লাখ টকা মাহেকত উপাৰ্জন কৰিবলৈ সক্ষম হৈছে বিপিন চাটৰ ককাইদেউ আৰু ইয়াতে গাহৰি ফাৰ্ম বাহিৰেও কুকুৰা গঁড়াল হাঁহৰ আৰু আপোনালোকে চাবলৈ পাইছে এইখনে হৈছে এখন ডাঙৰ পুখুৰী ইয়াতে ফিচিং কম্পিটিশ্যন বিশেষকৈ আৰম্ভ হ'বলৈ গৈ আছে আৰু আপোনালোকে লাষ্টলৈকে চাব বুলি মই আশা ৰাখিছোঁ ইয়াতে ভিতৰত ডাঙৰ মাছো আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আপোনালোকে আৰু এটা ইউনিক চিষ্টেম আপোনালোকে চাওক কিছুমান কাৰেণ্ট হয়তো প্ৰব্লেমো দিব পাৰে কিবা হ'ব পইচা খৰচ মানে বহুতখিনি সমস্যা হ'ব পাৰে কাৰেণ্ট ল'বলৈ হ'লে কিবা কৰিবলৈ হ'লে আৰু আপোনালোকে চাওকচোন বিপিন চাটৰ ককাইদেউ এখন চ'লাৰৰ চিষ্টেম ব্যৱস্থা কৰিছে আপোনালোকে চাওক কি সুন্দৰকৈ ইয়াতে মানে বিদ্যুতৰ কিছুমান নাটনি হ'ব পাৰে আৰু গাঁও অঞ্চলৰ জেগা হয় এইখিনি আপোনালোকে চাওক গাঁও অঞ্চলৰ জেগা হয় আৰু কি কয় এখন যদি চ'লাৰ চিষ্টেম ব্যৱস্থা কৰিলে এজন মানুহে কিমান সকাহ পাব পাৰে আৰু কিমান হয়তো টকা কাৰেণ্ট বিলৰ পৰা বাচিব পাৰে সেই ফাৰ্মিং চিষ্টেম কৰিলে হয়তো সেই টেকনিকতে বিপিন চাটৰ ককাইদেউ সুন্দৰ এটা পৰিৱেশ আপোনালোকে চাওক এইখিনি এটা চ'লাৰ চিষ্টেম কৰিবলৈ খুব ধুনীয়া এটা পদক্ষেপ লৈছে আৰু যাতে আপোনালোকৰ ফাৰ্মিং কৰিবলৈ বিচাৰিছে তেনেকৈ আপোনালোকৰ নতুন এটা আইডিয়া ল'বলৈ চেষ্টা কৰক এইপিনে আপোনালোকে চাওক ফুলৰ পুলি কিমান ধুনীয়া পুখুৰী পাৰে পাৰে দিয়া আছে গোল নেমু পুলি তাৰপাছত কাজি নেমু পুলি আপোনালোকে চাওক কাজি নেমু লমা লাগি আছে আপোনালোকে এইখিনি চাওক কাজি নেমু জাহাজী কলৰ পুলি আৰু এইপিনে আপোনালোকে চাওক এখন গাহৰি গঁড়াল ফাৰ্ম বিপিন চাটৰ ককাইদেউৰ পুখুৰীত আপোনালোকে চাওকচোন এই ধুনীয়া এখন নাও থোৱা আছে এইখন নাও হৈছেই ধুনীয়াকৈ চলাচল কৰিব পাৰি আৰু এইপিনে আপোনালোকে চাওক গোটেই ইয়াত ফুল পুলি কিনাৰে কিনাৰে লগোৱা আছে আৰু নেমু পুলি লগোৱা আছে ধুনীয়াকৈ আৰু সেইপিনে আপোনালোকৰ ছাইডত চাওক ফাৰ্ম গাহৰি ফাৰ্ম পাৰে আপোনালোকে চাওক নতুনকৈ লগাইছে এইখন নাৰিকল পুলি আৰু এইখন আপোনালোকে চাওক অমিতা গছ এই দাদা এজনে বৰ্তমান গাহৰি ফাৰ্ম বা কৰ্মকৰ্তা এজন ব্যক্তি দাদা আপোনাৰ নাম বিকাশ গগৈ আপুনি ক'ৰ পৰা আহিছে বৰ্তমান ইয়াত থাকে কৰ্মকৰ্তা কৰে আপোনাক লগ পাই বহুত বেছি ভাল লাগিলে যাতে আপোনালোকে সেইখন ফাৰ্ম আৰু আগবঢ়াই নিয়ক বুলি মই আশা ৰাখিছোঁ আৰু আপোনালোকে চাওকচোন এইফালে ৰাস্তাত কিমান ভিৰ গাড়ী আপোনালোকে চাওকচোন ৰাস্তাত কিমান ভিৰ আৰু এইটো পিনে আপোনালোকে চাওক কিমান ভিৰ মানুহ আপোনালোকে চাওক গেটৰ সন্মুখত এটা মেলাৰ পৰিৱেশ সৃষ্টি হৈছে আপোনালোকে চাওক কিমান মানুহ আৰু গাড়ী আপোনালোকে চাওক ৰাস্তাত কিমান আৰু আপোনালোকক এতিয়া ভিতৰত সোমাই সকলো পৰিৱেশখিনি আপোনালোকক দেখাওঁ মই এজন বিশেষ ইউটিউবাৰ এজন তেওঁ আহিছে ফিচিং কম্পিটিশ্যন চাবলৈ আৰু সঁচাকৈ যিটো পৰিৱেশ দেখিলোঁ ন আল্টিমেট মানুহ চাৰিওফালে মানুহ আৰু পূৰা 10 বিঘা মাটিত ন চাৰিওফালে একদম পূৰা কেৱল মানুহ কিন্তু আপোনালোকে ভিডিঅ'টো চাওক না তামাম লাগিব আৰু মানুহ মানে আজি মানে হেৰি এক্সাইটেড হৈ আছে পূৰা ফাৰ্ষ্ট পুৰস্কাৰ পাবলৈ আৰু আমিও চাবলৈ এক্সাইটেড হৈ আছে আপোনালোকে কোনটো টপ 1 হ'ব কোনে 1 প্ৰাইজ লৈ যাব সেইটোকে চাবলৈ ৰৈছে আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাই থাকিব ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু মোৰ MC হিমান্ত বুলি আছে বিশেষকৈ আপোনালোকে মটৰ ব্লগিং দেখি পাব লাইফষ্টাইল ব্লগ খুব কম হয় তথাপিও যিটো আজি অনুষ্ঠান ন গাঁৱলীয়া পৰিৱেশৰ মাজত ফিচিং ন সেইটো বহুত বেছি অনোখা হয় সেইটো নৰ্মেলি দেখি পোৱা নাযায় মানে চ' সেইটো কাৰণে ইয়াৰ ফিল্ডটো ল'ব আহিলোঁ আৰু বিপিন চাটৰ ককাইদেউ পুখুৰী মানে তেতিয়া অলপ বেলেগেই থাকে মানে তেখেতৰ বোলে পুখুৰী আৰু আপোনাৰ লগ পাই বহুত বেছি ভাল লাগিলে ধন্যবাদ তোমাকো ভাল লাগিলে আপোনালোকে মৰম আশীৰ্বাদ দি থাকিব আৰু মোকো দি থাকিব আৰু কেতিয়াবা লগ পোৱা নিশ্চয় কেতিয়াবা লগ পাম কণ্টেক্টত থাকিম আৰু ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ মানুহ ইয়াত ফিচিং কম্পিটিশ্যন পতা ভাগ লোৱা দাদাসকল লাইনে বহি আছে আৰু মাছ উঠোৱাই জচাই বেলেগ আপোনালোকে চাওক ন কিমান ধুনীয়াকৈ লাইনেদি শাৰী পাতি বহিছে আৰু সকলো ব্যক্তিৰ টোপ বনোৱা এটা ষ্টাইলে বেলেগ আহি গ'ল নতুন গাড়ী
দেখে চাই ভাল লাগিছে। উজনি অসমত দ্বিতীয় সৰ্ববৃহৎ মানে বৰশীত মাছ ধৰা প্ৰতিযোগিতা ইতিমধ্যে সফল সমাপ্তি হ'ব এতিয়া। বিশেষকৈ এটা কাৰণে ভাল লাগিছে, এতিয়ালৈকে কাজিয়া চাজিয়া হোৱা নাই। পৰিৱেশখিনি পৰিৱেশটো ভাল লাগিছে, মোটামুটি ভালেই আছে এতিয়া। লাষ্টত আমি পুৰস্কাৰখিনি চাবলৈ এতিয়া আমি সাজু হৈ আছোঁ। অ'কে। এতিয়া দাদা এজনে ইমান ডাঙৰ মাছ এটা উঠাবলৈ সক্ষম হৈছে, সেইখিনি আপোনালোকক এতিয়া মই দেখাম এতিয়ালৈকে। চাওক ন ভিৰ কেনেকুৱা, কিমান জোচত গৈছে মানে, মাছটো পাই কিমান এনজয় কৰিছে, পুৰা ফূৰ্তি মানে। আপোনালোক চাওকচোন। ৰাতিপুৱাৰ পৰা চেষ্টা কৰিছে স্বচ্ছ আৰু নিকাভাৱে যাতে সুন্দৰভাৱে পৰিচালনা হয়। চেষ্টা কৰিম আপোনালোক দূৰৰ পৰা পৰিৱেশখিনি দেখুৱাবলৈ চেষ্টা কৰিছে। আপোনালোকে চাওক ন পুখুৰীটোৰ পাৰত কিমান মানুহ, পৰিৱেশখিনি আপোনালোক এবাৰ চাবলৈ চেষ্টা কৰক। এয়া দ্বিতীয় স্থান লাভ কৰিছে লক্ষেশ্বৰ চাংমাই। আৰু ই পালে চালা ফাৰ্ষ্ট পুৰস্কাৰ এল্ট্ৰ বাহন, আৰু লগতে পাই গ'ল মাছো। আজি খাব আৰু হাঁহি হাঁহি আমি চাওঁতে গ'ল। বিপিন চাওদাং ককাইদেউ আজি পুখুৰীত ফিছ ফাৰ্মিঙৰ এই পতা কম্পিটিশ্যন ভাগ লোৱা প্ৰথমজন ফাৰ্ষ্ট পুৰস্কৃত পোৱা দাদাজন হৈছে এইজন। দাদা আপোনাক কেনেকুৱা লাগিছে আজি অনুভৱ? খুব ভাল লাগিছে। বিশেষকৈ আপুনি গাড়ীত লৈ খুব সুন্দৰকৈ আজি পৰিয়ালৰ লগত এসাঁজ খাওক, এনজয় কৰক। আৰু বিশেষকৈ আপুনি কি ক'ব আমাৰ দৰ্শকক? কিনো ক'ম আৰু, মানে আপোনাৰ অনুভৱখিনি জনাই দিয়ক। মই পাম বুলি ভবা নাই, মই লাগি গৈছে। আপুনি মানে ফাৰ্ষ্ট টাইম পাইনে? আগতে কম্পিটিশ্যন কৰাত লৈছে? কম্পিটিশ্যন মই এইবাৰ প্ৰথম কৰিছোঁ। প্ৰথম মই আহি 10টামান বজাতহে পাইছোঁহি, আৰম্ভ কৰিছোঁ প্ৰায় 10:30মান বজাত। মই ইউটিউবত পোৱা এইবোৰ আলু এই কি কয় আটা ময়দা বেচন পৰা ধৰি এইবোৰ মিলাই লৈ ভিডিঅ'খিনি আপুনি চাইছিলে? সেইটো টোপ দি চালোঁ, এটা বিছলৈকে মোৰ মাছ এটাও পোৱা নাই। তাৰপিছত মই কেঁচু লগাই দিলোঁ, কেঁচু লগাই দিলে এইটো আহিলে। আপোনাৰ ভাগ্য মানে আজি পাবলগীয়া আছিলে, এইটো লাগি গ'ল। লাগি গ'ল। और मेरा भाई गिलमार को भी लेकर चला गया यार।